শংকৰদেৱ বিদ্যানিকেতন নাজিৰা। আধ্যাত্মিকতাবাদৰ জুইশাল। প্ৰত্যেকটো শিশুৰ মন মানসত আধ্যাত্মিক চিন্তাধাৰাৰ উদ্ৰেক ঘটাই পূৰ্ণাংগ মানুহ হোৱাৰ নিমিত্তে প্ৰত্যেক দিনা পুৱা ভাগতে দীপজ্যোতি পৰমজ্যোতি বন্দনাৰে বন্তি প্ৰজ্বলন কৰি ওমকাৰ ধ্বনিৰে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰি ভক্তি মাৰ্গৰ যোগেদি গুৰু সহিতে সৰস্বতী মাতৃৰ পদপংকজত এভাগী বন্দনা আগবঢ়োৱা হয়। আজি তাৰেই কিছু দৃশ্যাংশ। ছাত্ৰ সমাজখন সুখ সমৃদ্ধিৰে ভৰি পৰক। মন হওক আকাশৰ দৰে বহল, সাগৰৰ দৰে বিশাল আৰু গভীৰ। প্ৰস্ফুটিত হওক মনৰ সুস্থ চিন্তাধাৰা। মংগল কৰক পৰম পিতাই। পৰম পিতা পৰম ব্ৰহ্মৰ কৃপা বৰষিলে মূকজনে কথা ক'ব পাৰে, পংগুজনে পৰ্বত লংঘিব পাৰে আৰু অন্ধজনে চক্ষু পায়। তেনেহেন পৰম কৃপালুজনৰ চৰণত সকলোৰে মতি হওক। এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে ছাত্ৰ ছাত্ৰীসকলৰ অজানিতে কিছু ভুল ত্ৰুটি ৰৈ যাব পাৰে। তাৰ বাবে আমি সকলো আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। Arma. Doxa. Mati panang. 1, 2, 3.
बुद्धि प्रदान शारदा
ब्रह्मा शान्तिः सर्वगुं शान्तिः सविदेव शान्तिः सामा शान्तिरेः ॐ शान्तिः शान्तिः शान्तिः। मातृ प्रणाम 1 2 3 आरम्भ गीता श्लोक সন্মুখলৈ আহিলেও আপোনাৰ ডক্টৰ স্মৃতি থৈ ল'বা अभ्यताहि गति दुःखं देहवद्भिरवद्यते যিসকলে নিৰ্গুণ ব্ৰহ্মাৰ প্ৰতি আসক্ত হৈ উপাসনা কৰে তেওঁলোকে অধিকাৰ কষ্ট লাভ কৰিব লগা হয় কিয়নো দেহধাৰী মানুহে তেনে নিৰাকাৰ ব্ৰহ্মাক লাভ কৰাটো বৰ কষ্টকৰ। মুখতলোকৰ বাণী জীৱনৰ আটাইতকৈ শক্তিশালী পথ প্ৰদৰ্শক হ'ল নিজৰ শক্তি। জীৱনৰ আটাইতকৈ শক্তিশালী পথ প্ৰদৰ্শক হ'ল নিজৰ শক্তি। কথাষাৰ কৈছিল স্বামী বিবেকানন্দ। দক্ষ প্ৰতিজ্ঞা মই এজন ভাৰতীয়। ভাৰতবৰ্ষ মোৰ দেশ। সকলো ভাৰতীয়ৰ মোৰ ভাই ভনী। মই মোৰ দেশক ভাল পাওঁ। মই ইয়াৰ মহৎ আৰু বিবিধ পৰম্পৰাৰ প্ৰতি মই গৰ্ব অনুভৱ কৰোঁ। তাৰ উপযুক্ত হ'বৰ বাবে মই সদায় যত্নপৰ হ'ম। মই পিতা মাতা আচাৰ্য আৰু গুৰুজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিম আৰু প্ৰতিজন ব্যক্তিৰ লগত ভদ্ৰোচিত ব্যৱহাৰ কৰিম। মই মোৰ দেশ আৰু দেশবাসীসকলৰ প্ৰতি নিষ্ঠাৱান হ'বলৈ যত্ন কৰিম। দেশৰ কল্যাণ আৰু সমৃদ্ধিত মই পৰম আনন্দ পাম। বন্দে মাতৰম। আজি আমাৰ নিকেতনৰ ৭ম মানৰ ছাত্ৰ বিশ্বজিৎ সন্দিকৈ আৰু অনিন্দম গগৈৰ জন্মদিনৰ উপলক্ষে আমাৰ নিকেতনৰ তৰফৰ পৰা তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰা হ'ল। তালিৰ প্ৰকাৰটো